৩৬ জনজাতি পৰিষদৰ উদ্যোগত বিশেষ অভিৱৰ্তন। অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা। অসম চাহ জনগোষ্ঠী সাহিত্য সভাক লৈ কাজিৰঙাত অভিৱৰ্তন। বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কাজিৰঙাৰ কহৰাত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আজি অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু ৩৬ জনজাতি পৰিষদৰ উদ্যোগত চাহ জনগোষ্ঠীৰ লোকসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ সম্পৰ্কত আয়োজন কৰা হয় এক বিশেষ অভিৱৰ্তন। নিযুক্তি কৰা হৈছে অসমৰ আমাৰ জনগোষ্ঠীটোৰ এজন বয়োজ্যেষ্ঠ লগতে বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, ৰাজনীতিবিদ শ্ৰীযুত পৃথিৱী মাজিছে। ইয়াৰ পিছত উপসভাপতি আছে 5জন। ইয়াৰে প্ৰথমে উপসভাপতি তেওঁ আজি বিশেষ কাৰণত উপস্থিত হোৱা নাই, শ্ৰীযুত নবীন কেওট, অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধি। দ্বিতীয়গৰাকী উপসভাপতি শ্ৰীযুতা মনুমতি কৰ্মী বাইদেউ, সাহিত্য সভাৰ সভাপতি। অন্য এগৰাকী মনুমতি বাইদেউ আপুনি থিয় হ'লে। তো ইয়াৰ পিছত অন্য এগৰাকী উপসভাপতি শ্ৰীযুত ৰামকৰণ গড় আছেনে? ৰামকৰণ ওদালগুৰি জিলা জাতীয় মহাসভাৰ প্ৰতিনিধি হিচাপে তেখেতে নামকৰণ গড়। চতুৰ্থগৰাকী উপসভাপতি জাতীয় মহাসভাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীযুত বীৰেন কৈৰী। পঞ্চমগৰাকী উপসভাপতি তেখেত 36 জনজাতি পৰিষদৰ প্ৰতিনিধি হিচাপে ইয়ালৈ আহিছিলে, লগতে ভূমিজ সমাজৰ সভাপতি শ্ৰীযুত ৰামনাথ ভূমিজ আছে। সাধাৰণ সম্পাদক খুব গুৰুত্বপূৰ্ণ এটা পদবী, যিটো আচলতে সকলোৰে মাজত আমি আলোচনা মৰ্মে এটা সিদ্ধান্তত উপনীত হৈছোঁ যে এই যিটো সংগঠন। উক্ত সভাত সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা দাস ডাঙৰীয়া, কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, বিধায়ক কৃষ্ণ কমল তাঁতী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, ভাৰপ্ৰাপ্ত সম্পাদক অনন্ত সোণা ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক সঞ্জয় তাঁতী ডাঙৰীয়া, মনুমতি কুৰ্মী ডাঙৰীয়ানী, বিশিষ্ট সাহিত্যিক সুশীল কুৰ্মী ডাঙৰীয়া, লগতে প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তৃতীয়জন সম্পাদক ওদালগুৰি জিলাৰ তেখেত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি হৈ এই অভিৱৰ্তনত তেখেতক আমি নামকৰণ কৰিছিলোঁ শ্ৰীযুত সুমেশ মাহাতো। হয়, নমস্কাৰ। নিযুক্তি কৰা হৈছে অসমৰ আমাৰ জনগোষ্ঠীটোৰ এজন বয়োজ্যেষ্ঠ লগতে বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, ৰাজনীতিবিদ শ্ৰীযুত পৃথিৱী মাজিছে। ইয়াৰ পিছত উপসভাপতি আছে 5জন। ইয়াৰে প্ৰথমজন উপসভাপতি তেওঁ আজি বিশেষ কাৰণত উপস্থিত হোৱা নাই, শ্ৰীযুত নবীন কেওট, অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধি। দ্বিতীয়গৰাকী উপসভাপতি শ্ৰীযুতা মনুমতি কৰ্মী বাইদেউ, সাহিত্য সভাৰ সভাপতি। অন্য এগৰাকী মনুমতি বাইদেউ আপুনি থিয় হ'লে। তো ইয়াৰ পিছত অন্য এগৰাকী উপসভাপতি শ্ৰীযুত ৰামকৰণ গড় আছেনে? ৰামকৰণ ওদালগুৰি জিলা জাতীয় মহাসভাৰ প্ৰতিনিধি হিচাপে তেখেতে নামকৰণ গড়। চতুৰ্থগৰাকী উপসভাপতি জাতীয় মহাসভাৰ বৰ্তমান চাহ জনগোষ্ঠী তথা আদিবাসী সমাজৰ বাবে এক নতুন দিগন্তৰ বাট মুকলি কৰিব, সেয়া নিশ্চিত। ব্যুৰো ৰিপৰ্ট, টিটি নিউজ অসম। যিসমূহ সহযোগী সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশেষ উদ্যোগ আছিল, আৰু লগে লগে অসম চাহ মজদুৰ সংঘ, চাহ জনগোষ্ঠী জাতীয় মহাসভা, চাহ জনগোষ্ঠী সাহিত্য সভা,
36 জনজাতি পৰিষদে সকলোৱে লৈ আচলতে আজি অভিৱৰ্তনখন আমি অনুষ্ঠিত কৰিলোঁ আৰু অভিৱৰ্তনৰ অন্তত এই গোটেইকেইটা সংগঠনৰ প্ৰতিনিধিৰ জৰিয়তে এখন নতুন সমিতি গঠন হ'ল জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বাবে এখন নতুন ৰাজ্যিক সমিতি গঠন কৰা হ'ল আৰু সেই ৰাজ্যিক সমিতিত সৰ্বসন্মতক্ৰমে সভাপতি হিচাপে আমি মনোনীত কৰিছোঁ অসম চৰকাৰৰ এগৰাকী প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ প্ৰাক্তন মন্ত্ৰী এগৰাকী বিশিষ্ট সাহিত্যিক শ্ৰীযুত পৃথিৱী মাঝি ডাঙৰীয়া এই নতুন সমিতিৰ সভাপতি হ'ব চাহ জনজাতি জাতীয় সন্মিলনী নাম হ'ব নতুন সমিতি আৰু সম্পাদক হ'ব বৰ্তমান চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক অৰুণ কোঁৱৰ আৰু লগে লগে আৰু 29জন বিষয়ববীয়া আজি আমি ইয়াত মনোনীত কৰিছোঁ এই কমিটিখনত 5জন উপসভাপতি 5জন সম্পাদক লগতে কোষাধ্যক্ষ কাৰ্যালয় সম্পাদক আৰু বাকীসকল সদস্য হিচাপে থাকিব আৰু আমি 2জন সদস্য যি সভাপতিয়ে পৰৱৰ্তী সময়ত তেওঁ মনোনীত কৰি ল'ব তো এটা খুব ভাল লগা দিন এটা ঐতিহাসিক দিন আমাৰ কাৰণে কাৰণ সকলো সংগঠনে এটা খুব যোগাত্মক মন লৈ আজি এই অভিৱৰ্তনত অংশগ্ৰহণ কৰিলে সকলো ধৰণৰ মানুহ আহিল ইয়াত বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ লোক ইয়াতে আহিল সাংসদ বিধায়ক প্ৰাক্তন বিধায়ক সকলো ইয়াতে আহিল সকলো সংগঠনৰ মুৰব্বীসকল ইয়াত আছিলে সকলোৰে সহমতত আমি ভাবোঁ যে জনগোষ্ঠীটোৰ এটা জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ কাৰণে বুলিয়ে নহয় জনগোষ্ঠীটোক বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে এটা অভিভাৱক স্বৰূপ এটা সংগঠন আজি গঠন হৈছে আৰু যাৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই অভিৱৰ্তনত অংশগ্ৰহণ কৰা প্ৰতিটো সংগঠনলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰতিজনলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ জনগোষ্ঠীৰ বহুকেইটা সমস্যা আছে মজুৰিটোক লৈ বহু সময়ত ৰাজনীতি হোৱা দেখা যায় এই ক্ষেত্ৰত আপোনালোকে আজিকালি সিদ্ধান্ত লৈছে বা নতুন সমিতিখন এই ক্ষেত্ৰত মজুৰি হওক বা শিক্ষা স্বাস্থ্য এই গোটেই জনগোষ্ঠীটোৰ মানে নতুন সমিতিখনে সকলো দিশতে তেওঁলোকে অভিভাৱকৰ দৰে দায়িত্ব পালন কৰিব অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি ছাত্ৰ সংগঠন অন্য চাহ মজুৰি সংঘ এটা শ্ৰমিকৰ লগত জড়িত সংগঠন আৰু এই গোটেইকেইটা দিশত আজি ধৰক চাহ শ্ৰমিকৰ মজুৰি চাহ জনগোষ্ঠীৰ মাটিৰ পট্টা আটাইতকৈ ডাঙৰ দাবী জনজাতিকৰণ এই গোটেইকেইটা বিষয়ক লৈ মই ভাবোঁ যে নতুন সমিতিখনে সকলোকে ঐক্যবদ্ধ কৰি এটা ঐক্যবদ্ধ যি আমাৰ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে ঐক্যবদ্ধ এটা প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা আছে সেই ক্ষেত্ৰত নতুন সমিতিখনে কাম কৰিব বুলি আমি আশা কৰিছোঁ